হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ? মই এফালে শালৰ পৰা কাপোৰ কাটিছোঁ। কাপোৰ এখন মানে শালত বুই থোৱা কাপোৰ গাড়ীত মেল খাই আছিলে। আজি ভাবিলোঁ কাটি দিওঁ। কাপোৰখন মোৰ নহয়, বেলেগৰ দিবলৈ লাগিব, গতিকে এখন গাড়ী মেল খাব পৰাকৈ বুই এখন কাটি দিছোঁ। ঘৰত বোৱা কাপোৰ কোনে কোনে পিন্ধি ভাল পায় কমেণ্ট কৰিবচোন। ইয়াত আচলতে মৰাপতা ঠাৰি সুমুৱাই দিয়ে, কিন্তু মৰাপতা ঠাৰি নাই যিহেতুকে এনেকৈ ৰাখি থৈ দিছিলোঁ আৰু এতিয়া বিলেট দি কাটি দিছোঁ। নাৰিকলৰ পাতৰ যিডাল মাজৰ ঠাৰি সেইডাল দিলেও হয়, পিছে মোৰ ওচৰত নাছিলে একোৱেই, সেইকাৰণে এনেকৈ খালীকৈ জেগাটো ৰাখি দিছিলোঁ। বেছি ডিজাইন কৰা নাই, অকণমান কৰিছোঁ। এইফালেও এইখনেই বেছি কৰা নাই, অকণমান কৰিছোঁ। কেনেকুৱা লাগিছে ক'ব। এইখন চাওঁচোন কেনেকুৱা হৈছে বাৰু, কমেণ্ট কৰিবচোন ভাল লাগিছেনে নাই। মই পিছে ধুনীয়া দেখিছোঁ, আপোনালোকে বা কেনেকুৱা দেখিছে, কেনেকুৱা লাগিছে কমেণ্ট কৰি ক'ব দেই। বাই।